ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু কাৰ্বি আংলঙত উপস্থিত জাতীয় সংগঠনসমূহৰে শিক্ষা বিষয়ে গুৰুত্বপূৰ্ণ আলোচনাত পৰিষদৰ সচিবালয় কক্ষত উম্পানৰ পিতাপ্লিতি পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ নতুন কাৰ্যালয় ঠিকনা মৰিগাঁও নেলি ডাক বংলাত চকুমুদাৰ কুলি ভাউট কাৰ্বি সাহিত্য পৰিষদ টেনগাঁও কছাৰী বস্তি এটি 3 বছৰীয়া সন্তানৰ মাতৃ নিৰুদ্দেশ অনেক বিচাৰ খোচাৰ কৰিও সন্তান নোপোৱাত হাহাকাৰ পৰিয়ালৰ লোক। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা। এতিয়া কৈছোঁ অসমীয়া প্ৰাইম টাইমৰ পিতং বাতৰিলৈ। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডক্টৰ ৰণোজ পেগু 9 জুলাইত উপস্থিত হয় কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত। শিক্ষামন্ত্ৰীয়ে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰহাওকে ধৰি কাৰ্বি জাতীয় সংগঠনসমূহৰে কেতবোৰ শিক্ষা বিষয়ে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। কাৰ্বি পৰিষদৰ আলোচনাৰ কক্ষত অনুষ্ঠিত আলোচনা সভাত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে জাতীয় সংগঠনসমূহৰ একান্ত দাবীত পাৰ্বত্য জিলাখনৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰাৰ বিষয়েও ঠাই পায়। শিক্ষামন্ত্ৰীগৰাকীয়েও সেৱা আৰু কাৰ্বি সাহিত্য শাসিত পৰিষদ মিলি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বাবে বিশেষ টেট অনুষ্ঠিত কৰাৰ আশ্বাস প্ৰদান কৰে। The hill people, not only the Karbi Anglong, but Dima Hasao also, we did a special TET examination. This is agreed. There is no debate. We all have agreed. We did a special TET examination for the hill tribe. Now the next question is, you are demanding that the council should be authorized. Now again, holding on this state examination, the guideline in line with National Council of Teacher Education. So it is the appropriate government, in their language it is the appropriate government which will hold the TET examination. Now in case of state, the state government is the appropriate government. So if you want to empower the council to hold the special TET examination, we will have to go to Delhi and make amendment in the guideline of NCTE. উল্লেখ্য মন্ত্ৰীগৰাকীৰ হাতত স্কুল কলেজৰ সমস্যা বিশেষকৈ প্ৰাদেশিকৰণ সন্দৰ্ভত অপ্ৰাদেশিকৃত স্কুল কলেজৰ হৈ শিক্ষকসকলে স্মাৰক পত্ৰ প্ৰদান কৰে। ডক্টৰ পেগুৱে উপৰোক্ত সমস্ত বিষয়সমূহৰ ওপৰত দিছপুৰত আলোচনা বিলোচনা কৰি এই বিষয়ে পৰৱৰ্তীত সময়ত জনাব বুলি কয়। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ কাৰ্যালয়লৈ কাৰ্বি আংলঙৰ 2খন জিলা ইয়াত থকা যিখিনি আমাৰ শৈক্ষিক সমস্যা আছে আৰু শিক্ষাৰ লগত সম্পৰ্ক থকা প্ৰশাসনিক যিখিনি সমস্যা আছে সেই সমস্যাখিনি দীঘলীয়াকৈ পৰ্যালোচনা কৰোঁ। মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰহাং ডাঙৰীয়াৰ উপৰিও মাননীয় সাংসদ হৰেণ সিং বে ডাঙৰীয়া আৰু সতীৰ্থ বিধায়কসকল, প্ৰাক্তন বিধায়ক আৰু কাউন্সিলৰ EMসকল তেওঁলোক সকলো এই আলোচনাটোত আছে আৰু এই আলোচনাৰ জৰিয়তে কাৰ্বি আংলঙৰ প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষালৈকে আমি বিভিন্ন সমস্যাখিনি আমি আলোচনা কৰিম। কাৰ্বি ভাষাক বিষয় ভাষা হিচাপে MIN হিচাপে চলোৱা, লগতে কাৰ্বি ভাষা মাধ্যমৰ স্কুল মানে এলিমেণ্টাৰী ছেকশ্যনত কাৰ্বি ভাষাটো প্ৰৱৰ্তন কৰা এই সমস্যাখিনি আমি আলোচনা কৰোঁ। কাৰ্বি আংলংখন মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ভাৰত চৰকাৰৰ, তেওঁলোকৰ কাৰণেও এইটো এটা স্পেচিয়েল ফ'কাছ এৰিয়া। ইয়াত কেইবাটাও ব্লক আছে, এডুকেশ্যনেলি বেকৱাৰ্ড ব্লক। গতিকে সামগ্ৰিকভাৱে ইয়াৰ আন্তঃ গাঁথনিৰ সমস্যা, শিক্ষক নিযুক্তিৰ সমস্যা, ইয়াৰ আমাৰ শিক্ষা বিভাগৰ কাৰ্যালয়বিলাকত কিছু পদ সৃষ্টি আৰু নতুন নিযুক্তিৰ সমস্যা আৰু যিখিনি প্ৰভিন্সিয়েলাইজেশ্যন আইনে সামৰি নোলোৱা যিখিনি আমাৰ মহাবিদ্যালয় আছে আৰু অন্যান্য স্কুল আছে, সেইখিনি আমি কেনেকৈ সমস্যাখিনি সমাধান কৰিম এইটোৰ ওপৰত আমি দিনক আলোচনা কৰিছোঁ আৰু যথেষ্টখিনি পদক্ষেপ ইতিমধ্যে চৰকাৰখনে গ্ৰহণ কৰিছে। কাৰ্বি আংলঙৰ ক্ষেত্ৰত আমাৰ পাৰ্বত্য অঞ্চলৰ যি উন্নয়ন ডিপাৰ্টমেণ্ট, হিল এৰিয়া ডিপাৰ্টমেণ্ট আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট আমি জইণ্টলি কিছুমান কাম কৰিব লাগিব। আমাৰ খুব ডাইনামিক মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যথেষ্টখিনি প্ৰশাসনিক ৰিফৰ্ম, যথেষ্ট নহয়
বহুত প্ৰশাসনিক ৰিফৰ্ম তেখেতে আৰম্ভ কৰিছে আৰু সেই প্ৰশাসনিক ৰিফৰ্মে কাৰ্বি আংলঙকো নিশ্চিতভাৱে সামৰি ল'ব অনাগত দিনত কাৰ্বি আংলঙৰ সংস্কাৰ ইয়াৰ প্ৰতিচ্ছবিখন আৰু উজ্জ্বল কৰা ইয়াৰ আগুৱাই নিয়াৰ কাৰণে আমি কাম কৰি আছোঁ। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। পশ্চিম কাৰ্বি আংলঙৰ উমপানৈ পিডাব্লিউডি পথ সংমণ্ডল কাৰ্যালয় নতুন ঠিকনা কাৰ্বি আংলঙত নহয়, ইয়াৰ পৰিৱৰ্তে উমপানৈ পিডাব্লিউডি পথ সংমণ্ডল কাৰ্যালয় ঠিকনা মৰিগাঁও জিলাৰ নেলি ডাক বংলাত। হয়, উমপানৈ পিডাব্লিউডি পথ সংমণ্ডল কাৰ্যালয় কাম কাজ নতুন কাৰ্যবাহী অভিযন্তাই পৰিচালনা কৰে মৰিগাঁও জিলাৰ নেলি ডাক বংলাৰ পৰাহে। কিন্তু কোন এই মাতবৰ বিষয়া তথা কাৰ্যবাহী অভিযন্তা? পূৰ্বৰ কাৰ্যবাহী অভিযন্তা JK গোস্বামীৰ স্থানত নতুনকৈ যোগদান কৰা দিগেন চন্দ্ৰ মেধিয়ে হৈছে সেই অভিযন্তা। কাৰ্যালয় যোগদান কৰাৰে পৰা কোভিড পৰিস্থিতিৰ অজুহাতত লৈ উমপানৈ পিডাব্লিউডি পথ সংমণ্ডলৰ কাৰ্যালয় কাম কাজ পৰিচালনা কৰে মৰিগাঁও জিলাৰ নেলিস্থিত ডাক বংলাৰ পৰাহে। আজি কি হ'ল, আজি আমাৰ ডিভিজনৰ নতুন এজেঞ্চাৰ দিছে এতিয়া তেওঁ চাৰ্জ ল'ব বিচাৰিছিলে, কিন্তু আমাৰ কি হ'ল চাৰ্জ দিয়াৰ আগতে কিছুমান কাম থাকে, সেই কামবিলাক মই কৰি লওঁ, তাৰপিছত অহা সপ্তাহ মঙলবাৰ বুধবাৰ এনেকুৱা চাৰ্জটো হেণ্ডঅভাৰ কৰি দিওঁ। মই পাব্লিক এটা কৈ আছে ইয়াতে জইনিং আকৌ পাব্লিকে কি কৈছে, পাব্লিক কেনে গম পালে? অফিচৰ কথা আমিয়ে গম পাওঁ। তেওঁ আজি বুজাই দিলোঁ, তেওঁ চিনাকি হ'ব আহিলে আৰু কেতিয়া দিব পাৰিম কি দিব নোৱাৰিম সেইবিলাক হৈ গ'লে তেখেতক বুজাই দিছোঁ কথাটো। ইয়াতে আমি আহিছোঁ দেখিছোঁ ইয়াত ফাইল মানে মোৰ আগৰ কামবিলাক সেইবিলাক হেৰি কৰি আছোঁ। আগৰ যিবিলাক কামবিলাক মই যোৱাৰ আগতে ঠিক কৰি যাব লাগিব বস্তু সেইটোৱে আৰু বিশেষ নাই। মঙলবাৰে লগ পাওঁ। কিন্তু আশ্চৰ্যজনকভাৱে সম্প্ৰতি কোভিড প্ৰট'কলৰ মতে নেলি হৈছে ৰেড জন। তৎসত্ত্বেও বিষয়াগৰাকীয়ে কাৰ্যালয় চলাইছে নেলিৰ পৰা। এই সন্দৰ্ভত স্থানীয় সচেতন ৰাইজৰ প্ৰশ্ন যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ তৰফৰ পৰা এই বিষয়ৰ ওপৰত একো কৰণীয় নাই নেকি? নে সকলো দেখি শুনিও নেদেখাৰ কুলিৰ ভাও জুৰি আছে স্বায়ত্ত পৰিষদৰ অধীনস্থ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই? নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। দেনগাঁও পাঞ্জৰী কছাৰী বস্তিৰ এটি 3 বছৰীয়া সন্তানৰ মাতৃ স্বামীৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। পৰিয়ালৰ লোকে অনেক বিচাৰ খোচাৰ কৰিও উলিয়াব পৰা নাই মাতৃগৰাকীৰ সন্তান। কেনেকৈ নিজৰ 3 বছৰীয়া সন্তানক এৰি হঠাৎ ৰহস্যজনকভাৱে নিৰুদ্দেশ হ'ল মাতৃ ভূমিকা মেছ। কণমানি পুত্ৰৰ মুখ এৰি গ'ল কলৈ? তাকে লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। যোৱা 6 জুলাইৰ পৰা নিৰুদ্দেশ হয় কণমানি সন্তানৰ মাতৃ ভূমিকা। পৰিয়ালৰ লোকে আত্মীয় কুটুম্ব বন্ধু বান্ধৱী ঘৰ আদিত অনেক বিচাৰ খোচাৰ কৰিও এতিয়ালৈ সন্ধান পোৱা নাই ভূমিকাৰ। কিবা মঙলবাৰ দিনাখন ৰাতিপুৱা 7:30 বাজিত ওলাই গৈছে সি ঘৰৰ পৰা। মই মানে ধান ৰুবলৈ গৈছিলোঁ যে 7টা বাজিত ধান ৰুবলৈ গ'লোঁ। তাৰপিছত মইতো নাজানো না, তাৰপিছত 12টা আহি পেলাই মই সুধিছোঁ, অ' বাবা কিবা তোৰ নবৌনো কৈছোঁ। তাৰপিছত নবৌ নাই দমকালৈ গ'ল বুলি কৈছে। তাৰপিছত দমকাত আৰু কিয় গৈছে? আজি 5 বছৰমান হৈছে বিয়া হোৱা, য'তে গ'লে মোক মানে সি নকোৱাকৈ ক'তো নাযায় মানুহজনী, মোক কৈহে যায়। তেতিয়া মানে মোৰ সন্দেহ লাগিলে। তাৰপাছত আৰু এই কেঁচুৱাটোৱে ক'লে, অ' মা কিবা মায়ে অহা নাই, মই কিবা ইমান ভোক লাগিছে, মই বিস্কুট খাম কৈছে। মানে বাকচত মানে পইচা মই চালোঁগৈ দোকানলৈ নিম বুলি কেঁচুৱাটো। তেতিয়া মানে চাইছোঁ ডকুমেণ্ট কেইটা নাই। তেতিয়া ভাবিলোঁ বাবু ফোন কৰচোন, ফোন কৰ তব। এই যিমান মাৰিলেও মানে খালি চুইচ অফ। মঙলবাৰে ঘটনাটো, আজি 4 দিন হৈ গ'লগৈ। মোৰ নাতি গাখীৰো খাই আছে। গাখীৰ খাই আছে। বয়স কিমান হ'ব? 3 বছৰ। 3 বছৰ। এতিয়া বাপেক ক'ত থাকে বোলে? চেন্নাই। আপোনাৰ ল'ৰা? মোৰ ল'ৰাটো চেন্নাই থাকে। বিয়া আজি কেইবছৰ হ'ল? 5 বছৰমান নহ'ল আমাৰ।
আনহাতে এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ সূত্ৰই জানিবলৈ দিয়া মতে নিৰ্দিষ্ট ভূমিকাই স্বামীৰ ঘৰত থকা সকলো কাপোৰ কানিৰ লগতে নিজৰ আটাইবোৰ যাৱতীয় প্ৰমাণ পত্ৰ লগত লৈ গৈছে আনফালে ভূমিকা মেছৰ স্বামী বিপুল মেছ আছেগৈ তামিলনাডুত স্বামীৰ অনুপস্থিতিত এইদৰে স্বামীৰ ঘৰৰ পৰা 3 বছৰীয়া পুত্ৰ সন্তানৰ মাতৃ ভূমিকা হঠাৎ নিৰ্দিষ্ট হোৱাক লৈ বিভিন্নজনৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে শেহতীয়াকৈ পৰিয়ালৰ লোকে এই সন্দৰ্ভত দহমকা থানাত অৱগত কৰোৱা বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মানে য'তে নাথাকক কোনোবা মহিলা যদি ৰাখিছে বা কোনোবা পুৰুষে যদি ৰাখিছে যিখিনি ঘৰৰ পৰা ডকুমেণ্ট নিছে সেইখিনি গোটেইখিনি মই বোৱাৰীজনীক সন্দেহ দিয়ক আৰু আমাৰ মোবাইলটো অন কৰিবলৈ দিয়ক আৰু ঘৰলৈ ফোন কৰিবলৈ দিয়ক আমাৰ বোৱাৰীজনী মানে ঘৰত লাগিবই নহ'ব এই পোৱালি কেঁচুৱাটো মই ডাঙৰ কৰিবলৈ নোৱাৰোঁ মা বুলি ইমান কান্দি থাকে আৰু ভাতো নাখায় পোৱালিটো ইমান কান্দি থাকে বিস্কুট দিলেও নাখায় মোক এতিয়া লাগিব বোৱাৰীজনী য'তে নাথাকক আৰু মই তাক আনিলেও আগতে যেনেকুৱা মোৰ পৰা মৰম চেনেহ পাইছিলে এতিয়াও মই তেনেকুৱাই মৰম কৰি মই কোনোদিনো তাক গালি দিয়া নাছিলোঁ সি যে ভৱিষ্যত আৰু মোক এনেকৈ ঘৰলৈ গ'লে উভতি মাহঁতে যে মোক অনাদৰ কৰিব সেইটো বুলি ভাবিবলৈ নালাগে মই আগৰ নিচিনাই তাক আকৌ মৰম কৰিম মই আৰু মোৰ ল'ৰাটোও কৈছে এতিয়া সুধি চাবলৈ পাৰা তোমালোকে সিও কৈছে মা তই ল'ৰাটো ডাঙৰ কৰিব নোৱাৰিবি তই বোৱাৰীজনীক অনাৰ চেষ্টা কৰ বুলি কৈছে সেইকাৰণে মই বোৱাৰী মোক ঘৰত আনি মোক লাগিবই মানে যোনে ৰাখিছে সি পঠাব লাগিব অৰুণলেখে ৰিপৰ্ট কাট নিউজ সময় শেষ বাণিজ্যিক বিৰতিৰ Archa Coaching Institute, Difu Karbi Anglong, for students preparing for AEET, JEE, CEE, TET and other competitive exams. Archa Coaching Institute offer courses of 45 days crash course for medical entrance exam, 90 days crash course for medical entrance exam, 45 days crash course for engineering entrance exam, 90 days crash course for engineering entrance exam, and 4-month course for TET exam. Also our facilities, air-conditioned classroom, smart class, sufficient and highly recommended study materials, free t-shirt and student bag. Hurry at a hometown. For more information, call 700-2781425/700-2283-004 or call 700-2322482. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ Cholo loh pokcokor jinjin tanang na. Igar koy bong manay bang sarak thane pokcokor ong. Pipolo bong Pipolo te. Igar koy ni pokcokor elo ti men duway nang nam bidam thani chichakon elo. Ajo porto lo ke bong. Pharmacy jingkir la po bunan ke. Dam lang no hi kilong beng puji mini. Pokcokor dawai nang pidun tha. Lada ke tok 24/7 open pu. Zero anteng puluman. Nanglitum ajat apor lapen ajat arni lewang sitame nilitum Alon Medical Store ke 24/7 ingpu ponlo. Lahen lo Alon Medical Store, Ijeng si Karbiang Bongpen kang Pucheng Pharmacy. Labang so pharmacy rake 24/7 ingpu lapen ajat adawai le nang jisita ladak long ponikji. Lapen kelong le adawai nang li order pikang lote prapjin pen long ponikji. Lasi Difu Medical College and Hospital opposite Alon Medical Store along nang litum tame Humrig non. Anso se kachini jiaphan aber kipya number along Humrig tame. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত
নগালেণ্ড কাৰ্বি আংলং সীমান্তৰ নাহৰি জান 100 বিঘা মাটি অবৈধভাৱে বিক্ৰী কৰা অপৰাধীজন এতিয়া ঘূৰি আছে মুকলি আকাশৰ তলত এই সংক্ৰান্তত বিহিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিও আজি এমাহৰ মূৰতো EM অমৰ সিং টিছই প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ অভিযোগ উঠিছে কাৰ্বি সাহিত্য পৰিষদৰ অধীনস্থ লেণ্ড এণ্ড ৰেভিনিউ বিভাগক পোহা আঙুলি দেখুৱাই 100 বিঘা মাটি বিক্ৰী কৰা অপৰাধীৰ ক্ষেত্ৰত এতিয়া কোনো আইনী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই অবৈধভাৱে এই কাৰ্য সম্পাদন কৰা বুলি তদন্ত জানিব পাৰিলে অপৰাধীক উপযুক্ত শাস্তি প্ৰদানৰ কথা স্বয়ং লেণ্ড এণ্ড ৰেভিনিউ বিভাগৰ EM অমৰ সিং টিছই লগত বিধায়ক দৰ সিং ৰংহাঙক লৈ সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছিল isi dapat tipen eklempon lason datu lasi kipi tu na tum pen kedam tu na tum adai homan lasi tum lason abang futum pan bangke itum jinso ponu kenam tu mana jinso nu ejor tu mana jinso nu odar itu mana jinso nu nah lasi adai sila aron jini peme CM tu pan jini EM tu pan jini people anjibat council lang pan lahaya order ahok mahok Bungar juga pan mak. Cara kita asil astam bangal lagi. Kacong hutum. Aja tu tiar boleh. Tadi tu. Allah bangal. Council nong file putap nahi. Order receive lai burudan te application dui. Application dopo la issue let dui issue adet dui la pen gado ke file nami file nam det pen EM revenue abang proof ji le proof that there is a secretary order for time utte aron do ko ke sarkar tumbang adai ken do komodini tum filing guri po kumara bang pusi so kam klema lasung ne dai ken FIR luch কিন্তু আশ্চৰ্যজনকভাৱে এতিয়াও মুকলি আকাশৰ তলত নিশ্চিন্ত মনে ঘূৰি আছে মাটি বিক্ৰী কৰা দালালজন এই ক্ষেত্ৰত ৰাইজৰ প্ৰশ্ন কাৰ ছত্ৰৰ ছায়াত এইদৰে অপৰাধী হৈও বুকু ফিন্দাই ঘূৰি ফুৰাৰ ইমান সাহস এইজন দালালৰ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ ডবকা ডিমাপুৰ ফৰলেনযুক্ত পথ নিৰ্মাণৰ নামত হেৰুৱায়ো অত্যপি মাটিৰ মালিকসকলে পোৱা নাই চৰকাৰৰ পৰা ক্ষতিপূৰণ নিজ স্বমাটি ভেটি হেৰুৱাৰ লগতে ক্ষতিপূৰণো নাপায় সম্পত্তি হাহাকাৰ হৈছে কৃষক ৰাইজ এইসকল ভুক্তভোগী ৰাইজৰ বিপদৰ বন্ধু হিচাপে কাষত থিয় দিছে ওচুকা ভুক্তভোগী ৰাইজৰ হৈ শীঘ্ৰে চৰকাৰী ক্ষতিপূৰণ আদায় দিয়াৰ দাবী তুলি ওচুকাৰ নেতৃত্বই 9 জুলাইত জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰে এক স্মাৰক পত্ৰ ডবকা ডিমাপুৰ ফৰলেনযুক্ত পথ নিৰ্মাণৰ বাবদ ফুলনিৰ ৰাজচক্ৰৰ এলেকাধীন পাৰখোৱা টেনগাঁও টকমকা লাংহিন ফুলনি চেণ্টাৰ হাওৰাঘাট তিনিআলি বকলীয়াঘাট অঞ্চলৰ বহুতো কৃষক ৰাইজে নিজৰ মাটি ভেটি ব্যৱসায় প্ৰতিষ্ঠান দোকান আদি এৰি দিব লগা হৈছে ওচুকাৰ অভিযোগ ক্ষতিপূৰণ দিয়াৰ বাবদ একাংশ মধ্যভোগী দালালৰ হস্তক্ষেপৰ বাবে মাটি মালিকে পোৱা নাই পাব লগা চৰকাৰী ক্ষতিপূৰণ কাৰ্বি আংলং জিলা উপায়ুক্তৰ হাতত ভুক্তভোগী কৃষক ৰাইজৰ ক্ষতিপূৰণৰ দাবী তুলি স্মাৰক পত্ৰ প্ৰদান কৰি আহি সাংবাদিকৰ আগত এইদৰে বক্তব্য প্ৰকাশ কৰে ওচুকাৰ সভাপতি বিভীষণ তেৰণ আৰু সম্পাদক জিন্তু হাজৰিকাই স্কুলৰ আণ্ডাৰত যোনটো আমাৰ কাৰ্বি আংলঙত যোনটো নেশ্যনেল হাইৱে যোনটো নিৰ্মাণ চলি আছে সেইটো যোনটো পাৰখোৱাটো বকলীয়া যোনটো ফুলনি চাৰ্কুলাৰ আণ্ডাৰত যোনখিনি মানুহৰ যোনখিনি নেশ্যনেল হাইৱে যোনখিনি মাটি তেওঁলোকৰ ঘৰ বাৰী মাটি যোনখিনি নেশ্যনেল হাইৱে ধৰিলে তেওঁলোকক এতিয়ালৈকে ইয়াৰ ক্ষেত্ৰত কোনো যোনখিনি প্ৰাপ্য দিব লাগে তেওঁলোকৰ পৰা
দিয়া নাই এতিয়ালৈকে বঞ্চিত কৰি ৰাখিছে সেইকাৰণে আমি এইটো ক্ষেত্ৰত ফুলনি চাৰ্কুলাৰ আণ্ডাৰত আমি আজি কেইবামান আগত আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যাতে ইয়াত যাতে বিভাগীয় কৰ্তৃপক্ষই যাতে হস্তক্ষেপ কৰি ৰাইজক যাতে টুপি পিন্ধোৱা ৰাজনীতিৰ পৰা দূৰত থাকে বুলি আমি তেওঁলোকক এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ কিন্তু আজি আমি অট'নমাছ কাউন্সিলৰ প্ৰিন্সিপাল মহোদয়কে এখন আমি দাবী এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ আৰু কাৰ্বি আংলঙৰ উপায়ুক্ত মহোদয় DC মহোদয়কো এখন আমি দাবী এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ কাৰণ সেইটো কাৰণে প্ৰদান কৰোঁ এই যোনসকল দৰিদ্ৰসকলৰ যোনখিনি ঘৰ বাৰী নেশ্যনেল হাইৱে যোনখিনি মাটি ক্ষয় ক্ষতি হৈছে তেওঁলোকক এতিয়ালৈকে এই যোনটো ক্ষতিপূৰণ দিবলৈ তেওঁলোকক দূৰত্ব ৰাখিছে ইয়াত দূৰত্ব ৰাখিছে অট'নমাছ কাউন্সিলে এতিয়ালৈকে ইয়াৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই বা ইয়ালৈকে নিমাত হৈ থকা আমি লক্ষ্য কৰিব পাৰিছোঁ সেইকাৰণে আমি সংবাদ মাধ্যমৰ থ্ৰুদি জনাব বিচাৰোঁ যাতে তেওঁলোকে অতি সোনকালে যাতে অট'নমাছ কাউন্সিলে যোনসকল দৰিদ্ৰসকলক যাতে ক্ষতি দিয়ে আৰু ইয়াত যোনবিলাক ডিপাৰ্টমেণ্টেলি কৰ্তৃপক্ষ বা বেলেগ এটা কৰ্তৃপক্ষ ইয়াত বিভাজন সৃষ্টি কৰা যিটো টুপি পিন্ধৰ ৰাজনীতি তেওঁলোকে এই দৰিদ্ৰসকলক যিটো পিন্ধাই আহিছে সেইটোৰ পৰা দূৰত্ব থাকিব লাগে বুলি আমি সংবাদ মাধ্যমৰ থ্ৰুদি সুকিয়াই দিব বিচাৰোঁ সেই নহ'লে অনাগত দিনত যোনখিনি আমাৰ তাত এভিডেঞ্চ আহিছে যাৰ বেয়াগুম ব্যক্তিসকলৰ যিবিলাক আমাৰ তাত এভিডেঞ্চ আহিছে নহ'লে অনাগত দিনত তেতিয়াহ'লে আমি সকলো বস্তু ৰাজহুৱা কৰিবলৈ আমি বাধ্য হ'ম সেইকাৰণে আমি ক'ব বিচাৰোঁ অট'নমাছ কাউন্সিলে এতিয়ালৈকে নিমাত হৈ থকাটো আমি এটা সন্দেহ ভাবিবলৈ বাধ্য হৈছোঁ তেওঁলোকে কাৰণ গাঁৱৰ ৰাইজে এতিয়ালৈকে তেওঁলোকক প্ৰেছাৰাইজ দি আছে কিন্তু এতিয়ালৈকে নিমাত হৈ আছে সেইকাৰণে আমি সংবাদ মাধ্যমৰ থ্ৰুদি অতি সোনকালে যাতে এইটোৰ ওপৰত ব্যৱস্থা ল'ব লাগে বুলি আমি দাবী জনাইছোঁ লাংখিনৰ পৰা ৰস্তম তকবীৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ